আকৌ এটা নতুন বিয়ানামৰ সৈতে সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল ৰূপালী বন গোস্বামী বেজবৰুৱালৈ এটা নতুন ভিডিঅ'ৰ সৈতে। আজিও খুব দুখ লগা এটা বিয়ানাম লৈ আহিছোঁ আপোনালোকলৈ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। জনাব কেনেকুৱা লাগিলে ভিডিঅ'টো, বিয়ানামটো শুনি। আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা কৰিছোঁ। নতুন নতুন বিয়ানাম শুনি থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। নতুন নতুন বিয়ানামৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ আনি থাকিম, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। তেতিয়াহ'লে আহকচোন আজিৰ বিয়ানামটো শুনো। মৰমৰ বাইদেউ পৰেনে মনত, মাৰ ঘৰত আছিলা মনৰ আনন্দত। এতিয়া বাইদেউ সকলো এৰি হ'লা নতুন ঘৰৰ নবোৱাৰী। গাত নতুন নতুন অলংকাৰ পিন্ধি যাবলৈ ওলালা জন্ম ঘৰ এৰি। নিচিনি ছিঙিলো ফুলকবিৰ পাত, তোমাৰ জন্ম ঘৰখন চমজালা কাক। গছৰ ডাল ভাগি যায় গুটিৰে ভৰত, দেউতাৰ ঘৰ সুদা হয় বিদায়ৰ ক্ষণত। আগলি কলা পাত লৰে কিশোৰে, জীয়াৰী তুলিলে দিবয়ে লাগে। মাজনী বুলি মা দেউতাই মাতে, চাদৰ ধুতি কামিজ ক'তেনো আছে। বাইদেউ বাইদেউ বুলি ভাইটিয়ে মাতে, গড্ৰেজৰ চাবিটো ক'তেনো আছে। নেখায়ো খোৱালা মৰমৰ মা, নিপিন্ধি পিন্ধালা চেনেহৰ দেউতা। চাদৰ ধুতি কামিজ আলনাত থলো, জন্ম ঘৰ এৰি মই যাব ওলালো। গড্ৰেজৰ চাবি মই ভণ্টিক চমজালো, চিৰদিনৰ বাবে বিদায় মই ল'লো। আজিৰ পৰা হ'লো আলহী ঘৰৰ, সময় সুযোগ মিলাই কৰিম মই খবৰ। জীয়াৰী জীৱনত আছিলো স্বাধীন, এতিয়া হ'লো মই লোকৰ পৰাধীন। নোৱাৰিম আহিব মন মোৰ গ'লে, লাগিব সন্মতি সকলোৰে। আহিম কেতিয়াবা সন্মতি পালে, আলহীৰ দৰে মই দুদিনলে। আলহী স্বৰূপে এসাঁজ ভাত খাম, গেটৰ বাহিৰ হৈ মাত লগাই যাম। মায়ে দেউতায়ে কৰিব দুখ, চেনেহৰ ভাইটিয়ে ৰাখিব মোক। থাকচোন বাইদেউ তই কেইদিনমান ঘৰত, হাঁহি ধেমালিৰে আমাৰে লগত। নোৱাৰো ভাইটি মই থাকিব লগত, সন্মতি নিদিয়ে স্বামীৰে ঘৰত।
এতিয়া হলো মই লোকৰ বোৱাৰী, খন্তেকৰ আলহী জন্ম ঘৰখনিৰ। গোত্ৰ ছিঙি দেউতাই দিলে মোক বিয়া, মই মৰিলেও নেলাগে চুৱা। লোকৰ ঘৰৰ মই বোৱাৰী হলো, মই মৰিলেও নেপেলাই চৰু। মা দেউতাই তুলিলে কষ্ট কৰি, সেই ধাৰ খুজিব নোৱাৰিম আজি। বৃদ্ধ কালত মোৰ মা দেউতাৰ কাষত শুশ্ৰূষা কৰিব নোৱাৰিম লগত। লোকৰ মা দেউতাক মই শুশ্ৰূষা কৰিম, নিজৰ মা দেউতাৰ পা আঁতৰত থাকিম। ৰূপৰ জালিকটা সোণৰে শৰাই, ছোৱালীৰ জীৱনত একো সুখ নাই। সৰুৰ পা মা দেউতাই খুৱাই পিন্ধাই, ডাঙৰ হৈ আহিলেই লোকক গতাই। মানিবই লাগিব নাৰীৰে জীৱন, পালিবই লাগিব সংসাৰৰ নিয়ম। আজিৰ ভিডিঅ'টো ইমানতে সামৰিব খুজিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা কৰিলোঁ। নতুন নতুন বিয়ানাম শুনি থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। তেতিয়াহ'লে আজিলৈ আহোঁ, পুনৰ এটা নতুন বিয়ানামৰ ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।